চিকিৎসাধীন অৱস্থাত আছে জনপ্ৰিয় অভিনেতা জয়ন্ত ভাগৱতী। অৰ্থাৎ অসুস্থ অসমৰ জনপ্ৰিয় অভিনেতা জয়ন্ত ভাগৱতী অসমবাসীৰ লগতে অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে খুবেই বেয়া খবৰ। চিকিৎসালয়ত চিকিৎসাধীন জনপ্ৰিয় অভিনেতা জয়ন্ত ভাগৱতী গুৰুতৰভাৱে অসুস্থ হৈ গুৱাহাটীত এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত জনপ্ৰিয় অভিনেতাগৰাকী। বন্ধু বান্ধৱীসকল, আহক আমি সকলো মিলি তেখেত সোনকালে সুস্থ হ'বৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। আমি আমাৰ চেনেলৰ তৰফৰ পৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেত সোনকালে সুস্থ হওক। বন্ধু বান্ধৱীসকল, আপুনিও যদি তেখেত সোনকালে সুস্থ হ'বৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম বুলি ভাবিছে তেনেহ'লে কমেণ্ট বক্সত এটা কমেণ্ট লিখিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে এই ভিডিঅ'টোত এটা লাইক কৰিব আৰু ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰিব, যাতে অসমীয়া চলচ্চিত্ৰ জগতৰ সকলো দৰ্শকে যাতে এই খবৰটো পায়। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল।